পুঁজি সংগ্ৰহ কৰিছিল ক'ত ছপাইছিলে ছপাওঁতে তাৰমানে সম্পাদনা সমিতি কেনেকৈ চলিছিল তেওঁ নিজেই এইটো যোগাৰ কৰিছিল কিন্তু তেওঁৰ এটা সেই সময়ত অকণমান সুবিধা হৈছিল কিন্তু তেওঁ পৰিশ্ৰম কৰিছিল যথেষ্ট কিন্তু পৰিশ্ৰম কৰিলেও তেওঁ সুবিধাটো পাইছিল যে কলিকতা সেই সময়ত মানে অসমৰ যিমান মেধাৱী ছাত্ৰ ছাত্ৰী সেইসকলে পঢ়িবলৈ কলিকতালৈ গৈছিল কাৰণ অসমত ইউনিভাৰ্চিটি নাছিল গুৱাহাটী ইউনিভাৰ্চিটি হোৱা নাছিল মেডিকেল কলেজ হোৱা নাছিল ইঞ্জিনিয়াৰিং কলেজ হোৱা নাছিল এইবিলাক কাৰণত মানুহে কলিকতালৈ গৈ পঢ়িবলৈ গৈছিল আৰু হোষ্টেলত আছিল আৰু দেউতাই সেইসকলক লগ পাইছিল লগ পাই তেওঁলোকৰ পৰা বহুতো তেওঁ এইবিলাক আৰ্টিকেল যোগাৰ কৰা বা তেওঁলোকৰ লগত আলোচনা কৰা এই বিৰিঞ্চি কুমাৰ বৰুৱাক পাইছিল তাৰপিছত আৰু বহুত যিসকল আমাৰ পিছৰ দখলত ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীক পাইছিল ভৱানৰ দত্ত পাইছিল তাৰ উপৰিও আমাৰ এই ধৰক এই কৃষ্ণকান্ত সন্দিকৈ বা লক্ষ্মীনাথ বেজবৰুৱা যেতিয়া কলিকতাৰ ওপৰেদি যায় বা তেতিয়া লগ ধৰিছিল তেওঁলোকৰ পৰা আৰ্টিকেল বিচাৰিছিল এই ধৰণৰ আৰু তেওঁ খুব পৰিশ্ৰম কৰিছিল আপোনাৰ কিছুমান চিঠি ওলাইছে পিছত নগাঁৱৰ মহিচন্দ্ৰ বৰা বা এইবিলাকৰ গল্পৰ কাৰণে তেওঁ তাগিদা দিছিল মাহত এখন দুখন কৰি হ'লেও চিঠি দিছিল তেওঁলোকক এই ধৰণে যদিও পোষ্ট অফিচৰ মাৰ্ফত গৈছিল ডাকেৰে মানে তেওঁ সংগ্ৰহ অকলে নকৰিলেও এই ইউনিভাৰ্চিটিত পঢ়া যে মানুহ যিবিলাক আছিল তেওঁলোকক সহায় কৰিছিল পিছত তেওঁ কেইমাহমান পিছতে তেওঁ এটা এডিটৰিয়েল এটা ষ্টাফ এটা কৰিবলৈ তেওঁ সক্ষম হৈছিল প্ৰথম অৱস্থাত আবাহনখনৰ প্ৰচলন সংখ্যা কিমান আছিলে তেতিয়া ধৰক 2-3 হাজাৰ আছিল কিন্তু পিছলৈ এইটো 6-7 হাজাৰলৈকে হৈছিল এইটো মই জানো এই 2-3 হাজাৰটো তেখেতে যেতিয়া গোটেই অসমত কেনেধৰণে বিলি কৰাইছিল সেই সময়তো যোগাযোগ এইটো যোগাযোগ মানে আমাৰ অসমৰ তেনেকুৱা ধৰক এই হৰেণ শৰ্মা তাৰক শৰ্মা বুলি আমাৰ যিজন বজালী তেওঁলোকে শিক্ষিত তেওঁলোকে যুৱক হৈ আছিল তেতিয়া অৱশ্যে তেতিয়া তেওঁলোকে গ্ৰেজুৱেশ্যন পাইছিল আৰু তেওঁলোকে আবাহনৰ এই আমাৰ এইটো কি গ্ৰাহক সংগ্ৰহৰ অভিযানত তেওঁলোকে বছৰেকীয়া আৰু ছমহীয়া এইটো তাতে বহি বহি আমাৰ ধৰক সেই যেতিয়া ছমাহ পূৰ্ণ হৈ যায় তেতিয়া এমাহ সেই 6 মাহ বা 5 মাহতে এখন চিঠি পুৰস্কাৰ যায় যে আপোনাৰ এই অহা মাহত শেষ হ'ব ইয়াৰ পিছত যদি ৰিনিউ কৰে তেনেহ'লে অনুগ্ৰহ কৰি জনাব নহ'লে 6 মাহৰ পিছৰ সংখ্যাটো আপোনালোকৰ নামৰ ভিপিৰে যাব এই আবাহন কৰাৰ সময়ত আপোনালোকৰ যিটো দেউতাৰ আবাহনৰ কাৰ্যালয় আৰু আপোনালোকৰ বাসস্থান কি একেধৰণে আছিল হয় একেলগে আছিল তলত প্ৰেছ আছিল আমাৰ পিছত আমাৰ ধৰক 4ৰ্থ 5ম সংখ্যাত আমাৰ নিজা প্ৰেছ হৈছিল আচ্ছা এই প্ৰেছটো পিছলৈ কেতিয়ালৈ সেই থাকিল বহু দিনলৈ থাকিল আৰু সেই প্ৰেছটো আমি গুৱাহাটীলৈ আনিছিলোঁ 50 চনত আহিলে ইয়াতে তেওঁ এটা এইবিলাক আকৌ ষ্টাৰ্ট কৰিম বুলি আৰম্ভ কৰিম বুলি ভাবিছিল কিন্তু সম্ভৱপৰ কিবা কাৰণ যিকোনো কাৰণত সেইটো সম্ভৱপৰ হোৱা নাছিল নোহোৱাৰ ফলত তেওঁ সেই ইয়াত সেইটো বিক্ৰী কৰি পুনৰ কলিকতালৈ গুচি যায় আবাহনৰ আৰু কিছু বছৰৰ পিছত 100 বছৰ হ'ল ধৰক এটা তেনে অৱস্থাত সেই প্ৰেছটো এতিয়া আপোনালোকে ক'ত ৰাখিব পাৰিছে কি ধৰণে ৰাখিছে সেই প্ৰেছটো আমি বিক্ৰী কৰি দিছোঁ বিখ্যাত সেই প্ৰেছটো বিখ্যাত প্ৰেছটো এতিয়া আমাৰ হাতত নাই আমি এতিয়া আমি ইয়াৰে যে কমিউনিষ্ট পাৰ্টি আছিল তেওঁলোকক আমি বেছি দিছিলোঁ CPI বুলি যিটো কয় আগতে মানে তাৰপিছত তেওঁলোকে আকৌ বেছি দিছে নগাঁৱত এইটো কি কয় পুথিঘৰ প্ৰেছ বুলি এটাই তেওঁলোকৰ কেইবাটাও মেচিন আছে তাৰ ভিতৰত এইটো তেওঁলোকে চলাইছিল আজিকালিতো নতুন চিষ্টেম হৈ গৈছে এই সময়ত আপোনাৰ দেউতা দীননাথ শৰ্মা ডাক্তৰ দীননাথ শৰ্মা তেখেতৰ এই যি ধৰণে তেখেতে আপুনিতো দেখিছে যে মানুহজনে এফালে ডাক্তৰ আছিলে কিন্তু এই আবাহনৰ কামতে নিজকে নিমজ্জিত কৰি ৰাখিছিলে এই তেখেতৰ কাম কৰাৰ প্ৰণালী কেনেকুৱা ধৰণে ব্যস্ত আছিলে অকণমান আমাক আভাস দিব পাৰেনে তেওঁ ৰাতিপুৱা সোনকালে উঠিছিল ৰাতিপুৱা উঠিয়ে কি তেওঁ মানে এই প্ৰাতঃ ভ্ৰমণত বাহিৰ হৈছিল কলিকতা আমি যি ঠাইত আছিলোঁ ভৱানীপুৰ অঞ্চল তাৰে ওচৰতে ভিক্টোৰিয়া মেমৰিয়েল হল আছে আপোনালোকে জানেই বিখ্যাত ভিক্টোৰিয়া মেমৰিয়েল এই মানে আমাৰ ইৰে গঢ়া বগা ইটো যে বিল্ডিংটো তাৰে চাৰিওকাষে একদম সুন্দৰ মানে ফুলনি আছে তাৰপিছত গছ আৰু ঘাঁহেৰে ভৰি আছে
ৰেচ কোৰ্চ আছে, সেইখিনি পেৰেড গ্ৰাউণ্ড আছে, গোটেইখিনি খোলা অঞ্চল আৰু তাৰ সিপিনে সেই গংগা নদী মানে ভাগীৰথী নদী দাখুৱাত, গতিকে খোলা মেলা এটা ঠাই আছিল। সেইকাৰণে তেতিয়া সেই অলপ সময় এই এমাইলমান হ'ব, সেই তেনেকুৱা ৰাতিপুৱা সেই খোজকাঢ়ি গৈ সেইখিনি সেই আকৌ ঘূৰি আহিছিল, এইটো 5:30 6টাৰ ভিতৰত। তাৰপিছত আহিয়ে কি তেওঁ সেই ছেক্ৰেটাৰী টেবুলত বহি গৈছিল, সেই আৰ্টিকেলবিলাক তেওঁ সকলো সময়তে এই কাৰেকশ্যন কৰিছিল, মানে এটা মানে ফ্ৰেম নিজৰ নিজামতে তেওঁ এটা কৰি লৈছিল, সেই চেণ্টেন্সবিলাক কাৰেক্ট কৰিছিল আৰু বানানৰ প্ৰতি তেওঁ অলপ চকু দিছিল। বানান বিশেষকৈ এই তেওঁ সেই সময়ত আপোনাৰ ডিকশ্যনাৰী বৰ বেছি নাছিল, আপোনাৰ হেমকোষ আৰু চন্দ্ৰকান্তৰ অভিধান, আৰু আপুনি আচৰিত হ'ব সেই সময়ৰ সেই চন্দ্ৰকান্তৰ অভিধান ধৰক 33-34 চনৰ চন্দ্ৰকান্তৰ অভিধানখন এতিয়াও মই ব্যৱহাৰ কৰি আছোঁ। বহুত ধন্যবাদ। আপোনাৰ দেউতাৰ বিষয়ে এই সুযোগতে আমি কিছু কথা জানিলোঁ। এতিয়া আপোনাৰ তেওঁ সেই ৰাতিপুৱাৰ পৰা কৰে, তাৰপিছত 10টা মানৰ পৰা যেতিয়া অইন মানুহে কাম কৰিবলৈ আহে, তাৰে লোকেল মানুহ কিছুমান তেওঁ সেই ঠিকনাবিলাক লিখাইছিল, মানে ৰেপ পেপাৰ আছে, ব্ৰাউন পেপাৰ, সেই ব্ৰাউন পেপাৰত ছপাই লৈছিল আবাহন বুলি, তাত নেম এড্ৰেছ এইবিলাক। আমাৰ ধৰক টিকাদিনলৈ যায়, অমুকলৈ যায়, বিভিন্ন ঠাইত আপাৰ আছামত বা লোৱাৰ আছামত, গোৱালপাৰা এইবিলাকত সেই এইবিলাকত ৰেজিষ্ট্ৰি বহি আছিল, সেই ৰেজিষ্ট্ৰিৰ পৰা তেওঁলোকৰ নামবিলাক লিখিবলগীয়া হৈছিল। এতিয়া 5,000-6,000 লিখা এটা গোটেই মাহটো ধৰি সেই মানুহ এজন তাৰ কাৰণে এংগেজ কৰিছিল। তেওঁলোকে ঠিকনাবিলাক লিখি হাতে টাইপ কৰাৰ ব্যৱস্থা নাছিল, খালি ইটো প্ৰিণ্টেড আছিল। আৰু এইটো জানো যিদিনাখন এই পেপাৰ ওলায়, দেউতাই খুব কাগিলা দিছিল, মাহৰ ভিতৰত উলিয়াবই লাগিব, মানে 28-29ৰ ভিতৰত। আৰু ওলোৱাৰ পিছত আমাৰ সেইখিনি সেই প্ৰেছৰ পৰা যেতিয়া আহে একেবাৰে এনেকুৱা দম লাগি যায় নহয়। তাৰপিছত তাৰপৰা সৰু, তেতিয়াতো আমি সৰু আছিলোঁ, আৰু আবাহনৰ এটা বৈশিষ্ট্য আছিল, প্ৰতি সংখ্যাতে আবাহনৰ কভাৰ পেজটোৰ ছবিটো বেলেগ হৈছিল, মানে ছাপাইছিল, আৰু ভিতৰতো ছবি আছিল আৰ্ট পেপাৰত। তাৰপিছত সেই নতুন প্ৰিণ্টিং হ'লে যে এটা গণ ওলায়, সেই গণটো মই চাওঁ, এইটো এটা বৰ ভাল লাগে। তাৰপিছত সেই যিখিনি কাম কৰা মানুহ আমি চবে মিলি এই 6-7জন আমাৰ সেই আঠা বনায়, এই ময়দা আৰু ইনেই সেইবিলাক সেই পেপাৰটো এটা ভাজ কৰি তাকে আঠালে এনেকৈ লগাই কৰি এটা কৰি এনেকৈ দলিয়াই দিয়া, চব এনেকুৱা কৰি হৈ যায়। তাৰপিছত আমি অলপ সহায় কৰোঁ, আমি আৰু কিমান সময় সহায় কৰিম, 11টা 11:30 মানত কৰি তাৰপিছত টোপনি আহে। আৰু সিদিনাখন এই চবেই কাম কৰে নহয়, এই ঘৰত অলপ মাংস ভাত অলপ খোৱা বোৱাৰ এৰেঞ্জমেণ্ট ভাল ৰাখে, ফূৰ্তিতে চবেই কাম কৰে। তাৰপিছত আমি শুই যাওঁ, পুৱতি নিশা 4টা-5টা মান বজাত, তেতিয়া আমি এটা শব্দ শুনা পাওঁ, মানে হয় কি সেই ষ্টেম্প পেপাৰবিলাক আগৰ পৰা অনা থাকে যে ডাঙৰ এনেকুৱা, তাৰপৰা এনেকৈ দীঘল এনেকৈ কাটি লয়, তেতিয়া 2 পইচা 1 পইচা এনেকুৱাকৈ লাগিছিল পেপাৰবিলাক। সেই এনেকুৱা সেই গোটেইখিনি পানীৰে এনেকুৱা তিয়াই লৈ সেই এনেকৈ এটা মাৰে দলিয়াই দিয়ে, এটা মাৰে দলিয়াই দিয়ে, এটাকৈ মাৰে দলিয়াই দিয়ে, এই এনেকুৱা ধৰণৰ সেই এটা শব্দ হৈ থাকে। তাৰপিছত সেইবিলাক ঘোঁৰা গাড়ীত লৈ, ঘোঁৰা গাড়ীত আমাৰ এই কলিকতাৰ আগে গুৱাহাটীতো আছিল শুনিছোঁ তেনেকুৱা ঘোঁৰাৰ গাড়ী, বন্ধ ঘোঁৰাই চলায়। তাৰপিছত সেইবোৰ লৈ পোষ্ট অফিচত দিয়া হয়, আগদিনাখন কোৱা হয় যে আমাৰ এনেকুৱা পেপাৰ ওলাইছে, আপোনালোকে এই ক'ব। গতিকে সিহঁতেও মানুহ এংগেজ কৰে এইবিলাক মাৰিবৰ কাৰণে, ষ্টেম্প এই ধৰণে। মানে এই সময়ত তেখেতে ব্যৱসায়িকভাৱে কি ধৰণে অৱস্থাটো কেনেকুৱা আছিল, নিজে চলিব মিলিব পাৰিছিল? চলিব মিলিব পাৰিছিল, নোৱাৰা নহয়, কিন্তু খুব যে একেবাৰে অবেলবিলা হৈ মানে যে কাৰণ ইয়াৰে পৰাই চলিবলগীয়া হৈছিলতো। গতিকে কিন্তু অসমৰ মানুহৰ এটা ছাপোৰ্ট পাই গৈছিল, আৰু পেপাৰখন ভাল হোৱাৰ কাৰণে এইখন পেপাৰ মানে ধৰক 1929ৰ পৰা 1942লৈকে খুব ভালদৰে চলিছিল। কিন্তু দুৰ্ভাগ্য হ'ল এই 42 আৰু ইয়াৰ ভিতৰত আমাৰ এডিটিং কাম কৰা ভালেমান মানুহ মানে আমাৰ ষ্টাফত আছিল, যেনে মোৰ নিজৰ মামা আছিল হৰগোবিন্দ শৰ্মা, তাৰপিছত মোৰ জেঠাদেউৰ ল'ৰা আছিল মহেন্দ্ৰ শৰ্মা,
তাৰপিছত সুৰেন বৰুৱা বুলি এজন তেজপুৰৰ, তাৰপিছত যোৰহাটৰ দধি মহন্ত, মানে তেওঁ সেই নাটক চাটক কিছুমান লিখিছে। এনেকুৱা ধৰণে ভালেমান মানুহ। তাৰপিছত আপোনাৰ এই যে আমাৰ এই কি কয় চিফ জাষ্টিচ হৈছে প্ৰথম হৰিৰাম ডেকা, তেওঁ কিছুদিন মানে ইয়াতে অলপ আমাক সহায় কৰিছিল। তাৰপিছত হৰেণ শৰ্মা, মানে তেওঁ কি কয় হেডমাষ্টাৰৰ প্ৰেচিডেণ্ট এৱাৰ্ড পাইছে। এনেকুৱা এই ধৰণে ভাল বহুতো ভাল ভাল মানুহ ইয়াৰ লগত জড়িত হৈ আছিল আৰু কাম কৰিছিল। আৰু সম্পাদনা সমিতিটো সঁচাই মানে এটা খুব এটা হৈছিল, মানে ভাল ষ্টেণ্ডাৰ্ডৰ এটা হৈছিল। আৰু আমাৰ আবাহনখনৰ কাৰণে তেওঁ বহুতো আলোচনী তেওঁ ৰাখিছিল, মানে বিদেশৰ, যেনে ছায়েন্সৰ ওপৰত মানে কিছুমান তাৰপিছত সেই টাইম বুলি এখন মেগাজিন, তাৰপিছত ইলাষ্ট্ৰেটেড উইকলি মানে ভাৰতৰ, তাৰপৰা লণ্ডন নিউজ বুলি এটা, তাৰ সুন্দৰ আৰ্ট পেপাৰবোৰ ইমান ছবি আৰু এনেকুৱা সুন্দৰ মানে বস্তুবিলাক ওলায়, নতুন নতুন ইনভেনশ্যনবিলাক। কিন্তু দেউতাই সেইকাৰণে ইয়াক মানে আবাহনৰ বহুত ভাগ কৰিছিল, যিটো আজিকালি আলোচনীটো মই বৰ্তমান নেদেখোঁ। যেনে আৰ্টিকেলৰ ভিতৰত ধৰক আপোনাৰ এটা হ'ল মানে হিষ্টৰিকেল আৰ্টিকেল, এটা হয়তো সাহিত্যৰ ওপৰত আৰ্টিকেল, প্ৰব্লেম ভাগে ভাগে আবাহন ৰাখিল। তাৰপিছত আপোনাৰ ছায়েন্সৰ ওপৰত নতুন নতুন ইনভেনশ্যনৰ কথা বা ছায়েন্সৰ ওপৰত আৰ্টিকেল, তাৰপিছত আপোনাৰ অৰ্থনীতিৰ ওপৰত আছিল, তাৰপিছত আমাৰ এইটোৰ ওপৰত এই যে আমাৰ এইটো কি কয় আমাৰ প্ৰত্নতাত্ত্বিক বুলি কয় নেকি, এই মাটিৰ তলৰ বস্তুবিলাক, এইবিলাক ৰাজমোহন নাথ বা এইবিলাকে এইবিলাক লিখিছিল যথেষ্ট। আৰু এটা হৈছে ছবি একেবাৰে 3-4খন কৰি ছবি ছপাইছিল, য'ত মানে এই কি কছাৰী মুক্তা আৰু প্ৰতাপ বৰুৱা, তাৰপিছত চাম বৰদলৈ, এনেকুৱা কেইবাজনো অসমত এনেকুৱা শিল্পী তৈয়াৰ হৈছিল, যিবিলাকে এই এনেকুৱা ধৰণৰ মানে ছবিবিলাক আমি আবাহনখন এতিয়া ধৰক সংৰক্ষণ কৰি থোৱা, এনেকৈ বিষ্ণুৰাভাৰ ছবিও আছে তাত। হয় হয়, মনত পৰিছে। তো আবাহনৰ জৰিয়তে আপোনাৰ দেউতাৰ কথা বাৰ্তাৰ, তেখেতৰ কৰ্মপদ্ধতি এইবিলাকৰ জৰিয়তে আপোনালোকৰ শৈশৱৰ কিছু আভাস পালোঁ, যিহেতু আপোনাৰ বিষয়ে আমি এতিয়া অধিক জনাৰ ইচ্ছা আছে। আপোনাৰ শৈশৱৰ আৰু এনেকুৱা কি ধৰণৰ কথা আছে? আবাহনৰ কথা আমি জানিলোঁ, এই আপোনাৰ শৈশৱটো প্ৰায় সংপৃক্ত হৈ পৰিছিল আবাহনৰ লগত, তাৰ উপৰিও আৰু কিবা আছে উল্লেখনীয়? তাৰ উপৰিও মানে আপুনি কলিকতাত ডাঙৰ, হয়, কলিকতাত ডাঙৰ, এবছৰ বয়সৰ পৰা আপুনি কলিকতাত আছে। হয়, আমাৰ মানে ঘটনাটো বিভিন্ন ধৰণৰ লগত যোগাযোগ হৈছিল। মানে আমাৰ ঘৰৰ সন্মুখতেই আপোনাৰ এজন ব্যায়াম দিন, মানে কলিকতাৰ বিখ্যাত সৰস্বতী গাংগুলী বুলি, তাই ধৰক 12জন মানুহে তেওঁক এনেকুৱাকৈ মানে এনেকুৱা গলত ফাঁচ দি টানিলে তেওঁ থিয় হৈ থাকিল, বা খুব লোহা কিবা বেকা কৰি দিলে, বা এনেকুৱা এই ধৰণৰ বস্তুবিলাক তেওঁ দেখুৱাইছিল পাব্লিকলি, মানে ভক্তিবান মানুহ। তাৰপিছত খুব হাঁহি এই কাৰণে হহুৱাইছিল মানুহক এক্টিং কৰি, আৰু ফিল্মতো আছে নৱদ্বীপ হালদাৰ বুলি এজন, তেওঁ খুব মানুহক হহুৱাব পাৰিছিল আৰু এই ধৰণৰ অনুষ্ঠান তেওঁ কৰিছিল। আচ্ছা, তাৰ উপৰিও সুপ্ৰভাত চৰকাৰ বুলি মোৰ ঘৰৰ ওচৰতে, তেওঁ খুব বিখ্যাত নজৰুল গীতি গায়িকা আছিল পিছৰ ফালে, এইটো মোৰ ঘৰৰ সন্মুখতে। আৰু ৰাতিপুৱা উঠিলেই সেই সময়ত হিন্দী ভজন জুফিকা ৰায় বুলি এজন, তাৰপিছত পংকজ মল্লিক, তেওঁৰ গান ৰবীন্দ্ৰ সংগীত, তাৰপিছত কানাই কেষ্টৰ সেই কীৰ্তন, এইবিলাক মানে মানুহে কিছুমানে ৰাতিপুৱা উঠিয়ে এই ৰেকৰ্ড শুনাৰ যি অভ্যাস বজাই দিয়ে, তেতিয়াও আছিল। শুনি শুনি সেই এটা গানৰ প্ৰতি এটা হ'ল। আৰু আমাৰ ব্যায়ামটো বাদ দিলে, অভিনয়টো বাদ দিলে, কিন্তু গানটো গ'ল। তাৰপিছত এই আমাৰ ঘৰৰ ওচৰতেই দুটা ৰাস্তাৰ সিপিনে আমাৰ হেমন্ত কুমাৰ, তেওঁ আছিল। এনেকুৱা ডাঙৰ ডাঙৰ শিল্পীবিলাক সেই ভৱানীপুৰ অঞ্চলত আছিল বহুতেই। তাৰপিছত ফিল্ম এক্টৰো আছিল কিছুমান। এইবিলাক দেখি আকৌ সেই লাইনটোৰ প্ৰতিও মোৰ প্ৰতি এটা মানে এটা আকৰ্ষণ এটা হৈছিল। পৰৱৰ্তী সময়ত আপোনাৰ পঢ়া শুনাৰ কথা? পঢ়া শুনা মই মানে আমাৰ এই ধৰণৰ
স্কুলত তাত হয় ভবানীপুৰতে মই পঢ়িছিলোঁ তাৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত মোৰ আচৰিত মোৰ মানে মেট্ৰিক পৰীক্ষা মই যেতিয়া দিওঁ 42 তেতিয়া যুদ্ধৰ বিভীষ শিকা কলিকতাত বম্বিং হৈছে এই জাপানিজবিলাকে আহি কলিকতাত বম্বিং কৰে তাৰ ফলত আমাৰ এই ফেডেলি হৈ গ'ল আমাৰ যিখিনি কাম কৰা মানুহ চবেই ঘৰলৈ গুচি গ'ল মানে অসমলৈ গুচি গ'ল তাৰ ফলত অকলশৰীয়া হৈ গ'ল দেউতাই তেতিয়া আৰু তেওঁ আবাহন অকলে কেনেকৈ চলাব ইমান এটা আছে আবাহনৰ যথেষ্ট মানে প্ৰিণ্টিং বেছি হয় ইও ডাঙৰ হৈ গৈছে গতিকে তাৰপিছত ইৰেগুলাৰ হৈ গ'ল আৰু সেইটোৱে আমাক মানে যুদ্ধই আমাক মানে কৰে তাৰপিছত পেপাৰত আমাৰ নিউজ প্ৰিণ্ট সেইটো সেই সময়ত পোৱা নগৈছিল অভাৱ হ'ল দামো অতিৰিক্ত বেছি এইবিলাক কাৰণত আবাহন সেই বন্ধ হৈ গ'ল এইখিনি মানে সেইটো লাহে লাহে সেই সময়ত আপুনি 42 আপুনি 16 বছৰীয়া ডেকা তেনেকুৱাই মই মেট্ৰিক দিম আৰু এই যুদ্ধৰ কলিকতাৰ যুদ্ধ বিভীষিকাৰ কথা আপোনাৰ কেনেধৰণে মনত আছে কলিকতাৰ সাংঘাতিক আমাৰ সেই সময়ত সেই ARP যিবিলাকে সিহঁতে আমাক আহি শিক্ষা দিয়ে মই তেনেকুৱা ট্ৰেইনিং লৈছিলোঁ যাতে বম্বিঙৰ কিবা স্প্লিণ্ট গাত পৰিলে কিবা হ'লে লগে লগে কেনেকৈ চিকিৎসা কৰিব লাগে হাত চাত বেণ্ডেজ কৰিব লাগে দৰৱ পাতি কেনেকৈ দিব লাগে আৰু সেই ৰাস্তাত এনেকুৱা ভি কৰি খান্দিছিল গাঁত খান্দিছিল বম্বে ভি আৰু এল এনেকুৱা ধৰণৰ তেতিয়া সেই চাইৰেন যেতিয়া বাজে মানে বম্বিং এৰোপ্লেন আহিলেই শত্ৰুপক্ষৰে এটা বওঁ কৰি এটা চাইৰেন বাজে তেতিয়া মানুহে যাতে সেই গাঁতবিলাকত সোমায় বিল্ডিঙৰ পৰা দূৰৈত গৈ এই ধৰণে শিক্ষা দিছিল আৰু ৰাতি এন্ধাৰতো চবকে মানে তললৈকে নামি আহিবলৈ কৈছিল কৰি এই ধৰণে বহুত কিবা কিবি তেওঁলোকে ব্যৱস্থা লৈছিল আৰু ব্লেক আউট কৰিছিল মানে ঘৰৰ পোহৰ যিটো যাতে বাহিৰলৈ নাযায় এই প্ৰত্যেকে এইটো এটা ইনষ্ট্ৰাকশ্যন দিয়া আছিল যে ঘৰৰ এই খিৰিকীৰ ওপৰৰ সেই ভেণ্টিলেটৰবিলাকত কাগজ বান্ধি দিব লাগে পোহৰ যাতে বাহিৰলৈ দেখা নাপায় এনেকুৱা এই যুদ্ধৰ বিভীষিকা এই ধৰণৰ আপোনাৰ আবাহনৰ সমস্যা তাৰ মাজতে আপুনি ডেকা বয়সত ভৰি দিছে আচল সংগীতৰ এতিয়া যিজন দিলীপ শৰ্মা সেইটো তৈয়াৰ হোৱাৰ বয়স আছিল সেই সময়ছোৱা হয় কিন্তু নানান সমস্যা পাইছে আপুনি দেশ এৰি পেলাই মানে নিজৰ অসমেৰ ঠাইত আছে দেউতা এইবিলাক গাইছিল যুদ্ধৰ বিভীষিকা তাৰ মাজত গানটো আপুনি কেনেধৰণে গানটো মানে গানটো দেউতাই আকৌ গান ভাল পাইছিল মাও ভাল পাইছিল মোক সৰুৰে পৰাই গানৰ শিক্ষক এংগেজ কৰি দিছিল কলিকতাত গতিকে মই ক্লাছিকেল গানবিলাক মই শিকিছিলোঁ ক্লাছিকেল গান ভজন এনেকুৱা আৰু ৰবীন্দ্ৰ সংগীত অসমীয়া গান তাত শিকিবলৈ তেতিয়া পোৱা নাছিলোঁ কোনো মানুহ তাৰপিছত এই 42ৰ পিছত এই কোম্পানীবিলাক অলপ অসমীয়া গান চান এইবিলাক উলিওৱাৰ কাৰণে অলপ কৰিলে চেষ্টা চলালে এক্সেনৱালা কোম্পানী HMV কোম্পানী আৰু বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদে সেই সময়ত আহিল জ্যোতিপ্ৰসাদে এই স্বাধীনতাৰ যুগত তেওঁ এজন হোৱাৰ কাৰণে ব্ৰিটিছ চৰকাৰৰ বিৰাট ভাজন হৈছিল আৰু সেইকাৰণে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল সেইকাৰণে তেওঁ কলিকতাত আহি কিছুদিন মানে গোপনে ৰেষ্ট লৈছিল আৰু সেইটো সুবিধাতে সেই জ্যোতিপ্ৰসাদৰ গীত মই সেই সময়ত শিকিবলৈ পাৰিছিলোঁ তেওঁ তালৈকে গৈ আচ্ছা তেওঁ টালিগঞ্জত এটা ঠাইত আছিল আৰু সেই জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাক সেই সময়ত পাইছিলোঁ তাৰপিছত ৰেডিঅ' ষ্টেচনে আকৌ এটা অসমীয়া অনুষ্ঠান আৰম্ভ কৰিলে আপুনি কলিকতাৰ ৰেডিঅ' ষ্টেচনৰ পৰা প্ৰথমটো গীত আপুনি গাইছে হয় হয় মানে অসমীয়া হিচাপে মই গাইছোঁ মোৰ আগতে বেংগলী এজনে গাইছে সেই হেমন্ত মুখাৰ্জীৰ লগত তেওঁ বিয়া হোৱা নাই বেলা মুখাৰ্জী বিয়া পিছত হৈছে এই তেওঁ গালে মই দুদিন আগতে আৰু সেই গীত দুটা ময়ে শিকাই দিছিলোঁ তেওঁক মানে ষ্টেচন এইটো হ'ল 1942 তেতিয়া অকণমান আমাক ক'ব নেকি যে সেইখিনি সময়ত আপুনি গানটো ৰেডিঅ'ত কেনেকুৱা অভিজ্ঞতা আছিলে ৰেডিঅ' ষ্টেচনটো কেনেকুৱা ধৰণৰ ৰেডিঅ' ষ্টেচন তেতিয়া মানে আজিৰ দৰে আছে সেই বিল্ডিং প্ৰায় একেই কিন্তু তেতিয়া অকণমান সেই এইবিলাকত অলপ ষ্ট্ৰিক্ট আছিল মানে আৰু কোনটো গীত গাইছিলে মইতো প্ৰথমতে জ্যোতিপ্ৰসাদৰে গীত গাইছিলোঁ এই তেওঁ মোৰ কাৰণে প্ৰথমতে অডিশ্যনৰ কাৰণে মই মাতিলে যেতিয়া তেওঁলোকে যে এনেকুৱা আপোনাক শুনিছোঁ আপুনি পণ্ডিত তীৰ্থনাথ শৰ্মাৰ পৰা মোৰ কথাটো গম পালে তেওঁলোকে অফিচত গতিকে তেওঁ আমাক মানে সেই কমল বোস বুলি এজন অফিচাৰে মোক চিঠিৰে হাতে লিখা চিঠিৰে মাতি পঠিয়ালে ষ্টুডিঅ'লৈ
গৈ ক'লে যে এনেকুৱা আমি অসমীয়া এটা ইয়াত আৰম্ভ কৰিছোঁ, অহা মাহৰ পৰা হ'ব, আপুনি ইয়াত প্ৰগ্ৰাম কৰিব লাগে, কিন্তু আমাৰ এটা নিয়ম আছে, অডিশ্যন দিব লাগিব, আপুনি আহক অহা শুকুৰবাৰে। তেতিয়া হয়তো সোমবাৰ কি মঙলবাৰ শুকুৰবাৰে মোৰ অডিশ্যন দিব লাগে। মইতো অসমীয়া গান তেতিয়া শিকা নাই ভালকৈ, তো জ্যোতিপ্ৰসাদৰ ওচৰত কেৱল গৈছোঁহে, এটা দুটা তেওঁ আৰম্ভ কৰিছেহে। তেতিয়া জ্যোতিপ্ৰসাদে ক'লে যে এনেকুৱা ঠিক আছে, তুমি এটা কৰাচোন, এই ভজনটো তুমি জানা, তো এটা ভজন গোৱাচোন। তো মই এটা ভজন গালোঁ, ঠিক আছে মই এইটোকে অসমীয়া কৰি দিম, কৰি দিলে। সেইটো কৰি সেই গানটো গায়। সেই গানটো কি আছিলে? সেইটো হিন্দীত আছিল, মানে ৰাম নাম কে সুমৰণ কৰে ৰে, আৰু তেওঁ কৈছে মনে ৰাম নাম তই সোঁৱৰণ কৰি ল। তাৰপিছত কোনে জানে কালি কি জগতময় সোণৰ জলে চাকিটি, এনেকুৱা ধৰণৰ ষ্টেঞ্জাৰটো আছে। তাৰপিছত শেষৰ পিনে এই গীতটো পৰৱৰ্তী সময়ত হেৰি হ'ল নে নাই, মানে স্থায়ীভাৱে নাথাকিল নেকি? স্থায়ীভাৱে নাথাকিল মানে এইটো লাষ্টৰ এটা ষ্টেঞ্জা মই আজিও বিচাৰি নাপালোঁ, মোৰ হেৰাল। কিন্তু বাকী যিকেইটা ষ্টেঞ্জা মনত আছিল সেইকেইটা ষ্টেঞ্জা মই দি দিছিলোঁ। এই তেওঁৰ সেই ৰচনাৱলীত এইটো প্ৰিণ্ট হৈছে আছে। তাৰ পৰৱৰ্তী সময়ত আপুনি তাৰপিছত তেওঁৰ গান প্ৰথমফালে মই গাইছিলোঁ যথেষ্ট। তাৰপিছততো মই আমাৰ আহিল এই কমল নাৰায়ণ চৌধুৰী, তাৰপিছত পুৰুষোত্তম দাস, তেওঁলোকেও চলালে, উদয়জ্যোতি বৰুৱা আহিল, এইবুলি আৰু অসমৰ বহুতেই সেই সময়ত আনন্দী দাস, ধীৰেন দাস, তাৰপিছত আৰু বহুতেই আপাৰ আছামৰ বহুত শিল্পীয়ে কলিকতাৰ আহে, মানে ৰেকৰ্ড কৰে বা ৰেডিঅ'ত প্ৰগ্ৰাম কৰে, এনেকুৱা ধৰণে আকৌ উভতি যায়। সেই সময়ত আপুনি কিমান গান গাইছিলে? আমি মাহত দুটাকৈ প্ৰগ্ৰাম কৰিছিলোঁ, মানে দুটাকৈ 4টা গান আমাক যোগাৰ কৰিবলগীয়া হৈছিল। এনেকুৱা আপোনাৰ সেই সময়ৰ উল্লেখনীয় মনত থাকি যোৱা সেই যিটো গান খুব বেছিকৈ গাব লগা হৈছিলে, সেই গানটো কি আছিলে? মই প্ৰথম গান ৰেকৰ্ড কৰিছিলোঁ এইটোৱে, সপোন সুৰভি দেখতে তুমি আৰু মই দুজনে ৰচিম কাৰেং সোণালী হিয়াৰে হিয়া গাঁঠি দি। অকণমান গানটো শুনো। সপোন সুৰভি দেখতে তুমি আৰু মই দুজনে ৰচিম কাৰেং সোণালী হিয়াৰে হিয়া গাঁঠি দি। সপোন সুৰভি দেখতে তুমি আৰু মই দুজনে ৰচিম কাৰেং সোণালী হিয়াৰে হিয়া গাঁঠি দি। এই সেই সময় গীত। পৰৱৰ্তী জ্যোতিপ্ৰসাদৰ সেই গীতটি ভজনটো মন ৰাম নাম তই সোঁৱৰণ কৰিল, কোনে জানে কালি কি জগতময় সোণৰ জলে চাকিটি। মন ৰাম নাম তই সোঁৱৰণ কৰিল, কোনে জানে কালি কি জগতময় সোণৰ জলে চাকিটি। এই ধৰণৰ ইয়াত আপুনি তেতিয়া ইতিমধ্যে শাস্ত্ৰীয় সংগীতৰ লগত নিবিড়ভাৱে সম্পৰ্কিত হৈ গৈছে, ৰেডিঅ'ত গান গাব লগা হৈছে, জ্যোতিপ্ৰসাদৰ সংস্পৰ্শত আপুনি খুব ভালকে পাইছে। এই অলপ আগতে যিটো গান গালে সেই গানটোৰ সুৰ জ্যোতিপ্ৰসাদে নিজে দিয়া আছিলে নেকি? হয়, মই নিজে মানে হয়তো এটা ভজনৰ ওপৰত তাৰ সেই সময়ছোৱাত আপুনি সংগীতকৈ জীৱন জীৱিকা হিচাপে ল'ম বুলি ভাবিলে নে দেউতাৰ যিটো প্ৰেছটো আছিলে, আবাহনৰ কথা আছিলে, এইবিলাক সেই সময়ছোৱাত আপুনি কেনেধৰণে আগবাঢ়িলে আচলতে? তেতিয়া আপুনি বেছ প্ৰায় সফল ডেকা হোৱা নাই, মানে ডেকা বয়স। ডেকা বয়স মানে মই মানে এতিয়া ধৰক আবাহনৰ কাৰণে আৰ্টিকেল বা এইবিলাক কাৰণে অনা নিয়াৰ কাৰণে যেতিয়া মোকো মানে নিযুক্ত কৰিছিল। মই সেই হোষ্টেলবিলাকত গৈছিলোঁ, তেওঁলোকৰ বিভিন্ন হোষ্টেলত তেওঁলোকে আছিল, তেওঁলোকৰ কথা বতৰাত তেওঁলোকৰ যিটো পঢ়া শুনা কৰা দেখি মোৰ এটা ধাৰণা এটা সোমাইছিল। কিন্তু ইপিনে আকৌ এই গান বাজনাৰ যিটো
তাৰ এটা মজা বেলেগ নহয় মানুহে হাততালি দিয়ে লগে লগে এটা পায় এপ্ৰিচিয়েশ্যন পায় সেইবিলাকতো অকণমান মানে হৈ যোৱাৰ পিছত সেইটো সময়ত মোৰ গানেই বেছি টানিলে আৰু এই কমল নাৰায়ণ চৌধুৰী পুৰুষোত্তম দাস এওঁলোকৰ লগত পৰিলোঁ এওঁলোকেও সেই সময়ত ৰেকৰ্ড কৰা হ'ল খুব ময়ো তাত ভাগ লৈছোঁ বহুত কলিকতাৰ সেইটো সময়ত আৰু মানে খুব আৰু ৰেডিঅ'টো ৰেগুলাৰ মানে নিয়মীয়াভাৱে প্ৰগ্ৰাম অনুষ্ঠান কৰিছিলোঁ এইবিলাক কাৰণত মানে সিহঁতৰ ৰেডিঅ'টো বহুত মানুহক লগ পাইছিলোঁ ডাঙৰ ডাঙৰ শিল্পী সেইবিলাকৰ মানে তেওঁলোকৰ অনুষ্ঠান চাবলৈ পাৰিছিলোঁ এইবিলাকতো মানে শিপিনে খুব এটা ইনফ্লুৱেঞ্চ কৰিলে মানে প্ৰভাৱ পেলালে সেই জীৱনটো আপুনি ক'ত কটাম বুলি ভাবিলে পশ্চিমবংগত নে অসমত মই তেতিয়া একো ভবা নাছিলোঁ কিন্তু তাৰপিছত দেখিলোঁ যুদ্ধৰ যেতিয়া এইবিলাক মানে আবাহনৰ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম অকল আবাহন নহয় এনেকৈ যিটো ইমান ভাল পাইছিলোঁ সংগীতক সেই সংগীতৰ ইটোও মানে বন্ধ মানে এই ইয়াত যেতিয়া খুলিলে তাৰ ছমাহমান আগৰ পৰা এইটো বন্ধ কৰি দিলে 96-97ত গুৱাহাটী ৰেডিঅ' ষ্টেচনটো হ'ল সেইবিলাকো নোহোৱা হ'ল গতিকে একেবাৰে যিবিলাক কমল নাৰায়ণ চৌধুৰী গুৱাহাটীলৈ গুচি গ'ল বিষ্ণু ৰাভা গুৱাহাটী অসমলৈ গুচি গ'ল এইবিলাক কাৰণত জ্যোতিপ্ৰসাদ নাই গতিকে মই মানে কিবা মানে লগা হ'ল নিঃসংগ ফিল আগতে অসমৰ শিল্পীবিলাক আহি আছিল কলিকতালৈ গতিকে মই ভাবিলোঁ যে তালৈকে যোৱাটোৱে ভাল হ'ব সেই বুলি ভাবি আৰু দেউতাও অনুভৱ কৰিলে মানুহ কোনো নাই এতিয়া কলিকতাত যিবিলাকে আবাহনৰ সংস্পৰ্শত আছিল বা আবাহন যুদ্ধৰ সেই গোটেই আমাক মানে খেল কৰিলে ঘৰলৈ গুচি আহিলে আৰু ইয়াতে তাৰ পিছতে ইয়াতে কালকাতা গুৱাহাটী ইউনিভাৰ্চিটি হৈ গ'ল তাৰপিছত এইবিলাক গোটেইখিনি অসমতে হৈ গ'ল নহয় গতিকে কলিকতাত যোৱাৰ আৰু মানুহে এইটো ফিল নকৰা হ'ল তেতিয়া আপোনালোকে কোন সময়ত আমি তেতিয়া 1950ত আমি এই প্ৰেছ লৈ আমি গুৱাহাটীলৈ লৈ আহিলোঁ মানে পেকিং কৰি জাহাজেৰে আমি গুৱাহাটীলৈ একদম মানে গোটেই ফেমিলিটো আমি আহি গ'লোঁ ইয়াত অহাৰ পিছতো আকৌ এটা মিছাক হ'ল মোৰ মা ঢুকাল কেইমাহমান পিছতেই তাৰপিছত হঠাৎ প্ৰেছাৰত তেওঁ ঢুকাল তাৰপিছত সেই সময়ত আমি আৰু বৰ অকলশৰীয়া ফিল কৰিলোঁ মাও গ'ল মোৰ ডাঙৰ মোৰ ভনীজনী তাইৰো বিয়া হ'ল এই শুভ ঠাকুৰৰ লগত তাই কলিকতাত থাকি গ'ল আৰু বাকী দুজন ভনী আৰু মোৰ এজন ভাইক লৈ মই ইয়াত আমি এইকেইজন ইয়াত আছিলোঁ কিন্তু তেতিয়াতো আবাহন ওলোৱা নাছিল সেইবিলাক অলপ এই ধৰণৰ মানে অৱস্থাত পৰি গ'লোঁ আমি ইয়াত আহি তাৰপিছত উপায় নাপায় দেউতাই তেতিয়া সেই প্ৰেছটো চেল কৰি দিলে চেল কৰি দি আকৌ তেওঁ কলিকতাৰ পৰা গৈ তাৰে পৰা আকৌ কাকত উলিয়ালে সেইটো 53 মানৰ পৰা নতুনকৈ আকৌ উলিয়ালে বেয়া হোৱা নাছিল ভৱানন্দ দত্ত ভূপেন হাজৰিকা তাৰপিছত এইবিলাকে মানে অলপ সহায় কৰিছিল এইবিলাক আৰ্টিকেল চৈয়দ আব্দুল মালিক এইবিলাকে কিন্তু সিহঁতে তাৰ এইটোলৈতো ব্যস্ত থাকিব নোৱাৰে প্ৰথম কৰিছিল তাৰপিছত আৰু আকৌ সেই 61 এই যে আমাৰ অসমীয়া বঙালী যিটো এটা হ'ল ভাষা লৈ 61 বনে 60 এনেকুৱা সেই তাৰ পৰা আকৌ অলপ মানে হৈ গ'ল পৰিৱেশটো আৰু বেয়া হ'ল তাৰপিছত তেওঁলোকে সেই কলিকতাত যিবিলাক সেই পাইছিল এডভাৰটাইজমেণ্ট বা এইবিলাক ঠিক বন্ধ নহ'লেও মানে ঠিক সেই ফ্ল'টো আগৰ নিচিনা নথকাৰ ফলত তাতো অলপমান অসুবিধা ফিল কৰিছিল আৰু তাৰপিছত সেই এইটো নাথাকিল আৰু মানে প্ৰথমতে আৰম্ভণিতেই 53ৰ পৰা ধৰক 60লৈকে এটা যে বেছ ভাল আলোচনী এটা হৈ আছিল তাৰপিছত সেই বস্তুটো আৰু অলপ কমি গ'ল দেউতাই পিছত এই 72-3লৈকে অকলে এনে চলাইছিল আৰু মোৰ ভাইটিও আহিছিল পিছত তাৰপিছত সিহঁতে সময়ছোৱাত আপুনি 19
যেতিয়া আপুনি গুৱাহাটীলৈ আহিলে আহি পেলাই আপুনি নিজকে সম্পূৰ্ণ ধৰণে সংগীতৰ লগত তেতিয়া মই ইয়াতে সংগীতৰ এইটো পালোতো সংগীতৰ এটমছফিয়াৰ ইতিমধ্যে আপুনি কলিকতাত শাস্ত্ৰীয় সংগীত শিক্ষা সমাপ্ত হয় কৰিছিলোঁ সেইকাৰণে মোৰ ইয়াতে এই ঘৰতে ল'ৰা ছোৱালীক শিকোৱা বা এনেকুৱা আৰু মই এটা কাম ল'লোঁ ইয়াত এই কি কয় 59ত এটা মানে এই শিক্ষকৰ চাকৰি এটা অসমীয়া টিচাৰ হিচাপে বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুলত মই অসমীয়া টিচাৰ হিচাপে মই কাম সোমালোঁ তাত মই বহুদিন কাম কৰিছিলোঁ 85ত মই ৰিটায়াৰ্ড হ'লোঁ আচ্ছা পিছত গভৰ্ণমেণ্টে লৈছিলে এইখন স্কুল আৰু সেইকাৰণে মোৰ এটা সুবিধা হৈছে যে মই এটা গভৰ্ণমেণ্ট অফিচাৰৰ নিচিনা অফিচাৰ নহ'লেও মানে গভৰ্ণমেণ্টৰ এই ধৰক এই যে পেঞ্চন এইবিলাক অলপ পোৱাত মোৰ সুবিধা হ'ল আফটাৰ ৰিটায়াৰমেণ্ট আপোনাৰ সংগীতৰ যিমানখিনি অৱদান আছে যিখিনি আমি যদি অকণমান ভাগে পৰ্যালোচনা কৰোঁ এই আটাইখিনিতে আপোনাৰ এটা নিজস্ব আপুনি এটা ধাৰা সুকীয়া ধাৰা এটা বজাই ৰাখিছে জ্যোতি বিষ্ণুৰ পিছৰ পৰ্যায়ত আপুনি নিজস্ব এটা আপোনাৰ ৰাখিছে আপুনি আৰু আপোনাৰ সুযোগ্য পত্নী সুদক্ষিণা শৰ্মাই কুইন হাজৰিকা তো আপোনালোকে দুইজনে যুটীয়াভাৱেও গীত গায় আৰু বেছিখিনি সময়তে দেখা যায় আপোনালোকৰ সংগীতত এটা এই যিটো জনতাৰ যিটো গণশিল্পী মানে জনতাৰ যিটো চিন্তা চৰ্চা সুখ দুখ বেদনা এই ধৰণৰ কথাবিলাক প্ৰতিফলিত কৰিব খোজে আৰু আপুনি নিজেও বাওঁপন্থী হৈ এটা ধাৰাৰ লগত যুক্ত হৈ আছে সেই সময়ছোৱাত সেইটো আপুনি কেনেকৈ সেই দিশটোলৈ আপুনি কেনেকৈ আগবাঢ়িলে সেইটো অলপ আগবঢ়াৰ কাৰণ আছে মই মানে কলিকতাত ডাঙৰ হ'লোতো কলিকতাত ডাঙৰ হোৱাৰ কাৰণে মানে সৰু কালটো তাত এটা সেই মানুহবিলাকৰ এটা প্ৰতিভা আদি এটা চৰিত্ৰ আছে মই এইটো লক্ষ্য কৰিছিলোঁ এই ধৰক ট্ৰাম বা বাছত এপইচা বঢ়ালে বা কিবা এটা কৰি প্ৰবল প্ৰতিবাদ হয় একেবাৰে লগে লগে ই কৰে ৰিয়েক্ট কৰে সেইবিলাক দেখি আৰু বিশেষকৈ স্বাধীনতাৰ এই যিটো আন্দোলন হৈছিল সেই সময়ত দেখিছিলোঁ সেই স্কুল কলেজৰ পৰা মাৰ্কেট প্লেচৰ পৰা কেনেকৈ সেই পুলিচ তেতিয়া পুলিচবিলাকৰ ওপৰত এটা চাৰ্জেণ্ট পুলিচ আছিল আৰু চাৰ্জেণ্টটো জেনেৰেলি ইউৰোপীয়ান হয় সেইবিলাকক সেই ওপৰৰ পৰা শিলগুটি দলিওৱা গৰম পানী দলিওৱা গুলি খালেও এই যে এনেকুৱা ধৰণৰ বস্তুবিলাক খুব মানে আছিল এই মাজত তাৰপিছত সেই প্ৰতিবাদ কৰি সেই ৰাস্তাত একদম চবে বহি যায় গোটেই ৰাস্তাটো ব্লক কৰে সেই তেনেকুৱা ৰামেশ্বৰ বুলি এটা স্কুলীয়া ল'ৰাই ঢুকালটো এবাৰ বহি আছিল সি হঠাতে উঠি এনেকৈ দৌৰ মাৰিব গ'ল গুলি মাৰি দিলে 12 বছৰীয়া ল'ৰা তাৰপিছত এইবিলাক দেখি আমাৰ স্কুল হৈ আছে সেক্ৰেটাৰীয়ে মানে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ যিটো ইউনিয়ন তাৰে সেক্ৰেটাৰীয়ে চবকে উলিয়াই লৈ আহিলে মানে সিপিনে কুইট ইণ্ডিয়া কিবা এটা ই দিছে তাৰ লগে লগে ই কৰিলে সিহঁতে স্কুলৰ ল'ৰা ছোৱালীবিলাকক বাহিৰলৈ লৈ আহিলে পাৰ্কত বক্তৃতা দিলে আৰু সেই বক্তৃতা দিয়া এইটো কলিকতাত খুব আছে ভাল ভাল প্ৰফেচাৰ কিছুমানে বা লিডাৰ কিছুমানৰ বক্তৃতা শুনা যায় প্ৰায় ই হয় এইবিলাকে আপোনাক বাওঁপন্থী ঠিক নহ'লেও মানে ইয়াতে যে গোটেই মুভমেণ্টটোৰ লগত আপুনি আইপিটি ইয়াত হ'লোঁ তাত হোৱা নাই আকৌ তাত এনেকুৱা সেই যে এটা প্ৰতিবাদী এটা যে এটা ৰিয়েক্ট কৰিব লাগে কিবা এটা বেয়া হ'লে যে এই ভাৱটো আছে আপোনাৰ ভিতৰত সোমাই তাৰপিছত ইয়াতে আহিহে মই যুক্ত হ'লোঁ মানে এই কি কয় আই পি টিৰ লগত আই পি টিয়ে কেইবাজনো কৰ্মী বৰ ভাল কৰ্মী তেওঁলোক এই হেম শৰ্মা তাৰপিছত প্ৰবুদ্ধ ৰায়চৌধুৰী নগেন কাকতি তাৰপিছত হেমাংগ বিশ্বাসক পাইছিলোঁ তাৰপিছত সদা মৰল এনেকুৱা বহুতেই প্ৰণৱ ঘোষ বুলি এজন এইবিলাকক দেখি সিহঁত সঁচাই বৰ চিনচিয়াৰলি কৰে কামবিলাক এইবিলাক দেখি এটা দুটা ফাংচনত গৈ অলপ কাম কাজ কৰাৰ পিছত বৰ মানে সিহঁতৰ লগত গৈ এটা ই পোৱা যায় যে খুব একো নাপালেও সিহঁতে আৰ্থিকভাৱে খুব বিশেষ কৰিব নোৱাৰে কিন্তু জনতাৰ কাৰণে যিখিনি যায় চবেই মিলিজুলি এটা কম খৰচৰ বাজেটত এটা অনুষ্ঠান কৰি আহে আৰু একেবাৰে যিটো দুখীয়া নিচলা যিখিনি য'ত সিহঁতে কোনো ৰকমৰ খৰচ কৰিব নোৱাৰে সেইবিলাক ঠাইতো
তেওঁলোকে এইবিলাক কৰিছিল। এই IPTৰ লগত আপুনি কিমান কেতিয়াৰ পৰা কোন সময়লৈকে IPTৰ মই মানে এই 1951 চনৰ পৰা IPTৰ লগত মই এনেকুৱা ধৰণে বিভিন্ন অনুষ্ঠানত মই তেওঁলোকৰ লগত গৈ গান গাইছোঁ, কৰিছোঁ। এতিয়াও IPTৰ লগত মই জড়িত হৈ আছোঁ, কিন্তু এতিয়া আগৰ নিচিনা সেই IPTৰ ইমান অনুষ্ঠান এতিয়া মানে কৰা সম্ভৱ নহয়, কিবা যিকোনো কাৰণতে নহওক, কিন্তু তথাপি তেওঁলোকৰ লগত আছোঁ। মই গুৱাহাটী যিটো কমিটি তাৰে মই প্ৰেচিডেণ্ট হৈ আছোঁ, আৰু কিৰণ শংকৰ ৰায় বুলি এজন তেওঁ ছেক্ৰেটাৰী। এই ধৰণে কাম কিবা হ'লে ডাঙৰ কিবা প্ৰিয় গান এটা মাজতে আকৌ শুনিব মন গৈছে। ঠিক আছে। এই গানটো অকলে আপুনি গোৱাতকৈ আপোনাৰ লগতে আপোনাৰ সুযোগ্য পত্নী কুইনী হাজৰিকা, সুদক্ষিণা শৰ্মা, তেখেতৰো আপুনি সদায় আমি এখন দুইখন মুখে অসমৰ ৰাইজৰ চিনাকি, দুইজনকে একেলগে গানটো গোৱাব পাৰিলে কিমান ভাল লাগিব। দুইজনে একেলগে গোৱা গানটো শুনো এতিয়া। ঠিক আছে, হ'ব। এই গীতটি আমি অসমৰ বহু ঠাইতে গাইছোঁ। গীতটি ভূপেন হাজৰিকাই লিখা, আৰু মই দুজনেই মিলি এই গীতটি গাই থাকোঁ। এন্ধাৰ কাটি নিশাকে এখনি নৈৰে পাৰতে এটি ভগা পজাতে পানীৰ কামিহাৰ সাবতি তাই পোনা কণে কুৰে লাগিছে আই ভাতে, আই প্ৰিয়া লাগিছে আই গাখীৰ দে, আই ডিঙি মোৰ শুকাই যায়, আই এন্ধাৰ দেখিছো কপালত হাত দি পানী দেখিছে পোনাটি ঔষধ নাই, গাখীৰ নাই, ফল নাই, মূল নাই, কেনে উদম মাছা ৰাতি পুৱাতেই খুজি মাগি আনিবি, ৰাতি পুৱাতেই খুজি মাগি আনিবি, অলপ ধৈৰ্য আজি নিশাটো তেনেই উদম কান্দি কাটি ভাগৰি আই বুলি চিঞৰি পোনাটি টোপনি যায়, পানী কেতিয়া পোনাটিক চুমা দি টোপনি গীতি গায়। কুকুৰৰ ভুকনি ধপ ধপ বুকুৰে কপনি, পানী উচপ খাই ফটা কথা গুচুৱাই পোনাটিৰ মুখ চাই আঠে বেঠে সাবতি যায়। সোণৰে পুতলি বাছা মুতুলিছা, সুদা পজাত ফুটাও নাই পানীটো পাখা, সোণৰে পুতলি বাছা মুতুলিছা,
ফিৰিঙতি শেষ হ'ল তপচকু ভিক্ষাৰ সজুলিত দলিয়াই পেলালো এইবাৰ কণ লৈ ৰণলৈ ওলালো সোণাতী মৰাশ দুই হাতে দাঙি লৈ বিদ্ৰোহী পানে নতুন আশালৈ পানে বাতি ললে গৈ পৃথিৱী উঠিলে কপি হেজাৰ পানে চিঞৰি উঠিলে আকাশত সৰুতে ৰঙাকৈ থাকিলে সমাজৰে ছবি সমাজৰে ছবি খুব ভাল লাগিলে দুইজনৰ কণ্ঠত ইমান এনেকে শুনিব পোৱাটো আমাৰ সকলোৰে কাৰণে সঁচাকৈ ভাগ্যৰ কথা আপোনাৰ জীৱনৰ আৰু এছলৈ আমি যাওঁ আপুনি কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল নিজে গাইছিলোঁ সেই সময়ৰ বিপ্লৱী চিকমিক বিজুলীত আপুনি অভিনয় কৰিছে গান গাইছে ইত্যাদিকে ধৰি শেহতীয়াভাৱে আপোনাৰ একেবাৰে শেহতীয়া আধুনিক চলচ্চিত্ৰৰ জগতখনতো আপুনি কাম কৰিছে এই গোটেইটো আপোনাক দেখা যায় তাৰপিছত আপুনি খুব বেছি যোগাযোগ ৰাখিব খোজা নাই চলচ্চিত্ৰ সংগীতৰ লগত বা এক কথাত ক'বলৈ গ'লে বজাৰৰ যি আধুনিক সংগীতৰ ইয়াত যি পয়োভৰ হৈছে তাৰ পৰা আপুনি খুব কৌশলেৰে নিজকে নিলগাই ৰাখিছে ইয়াৰ কাৰণ কি মানে আধুনিক গীতটো যিধৰণে ইয়াত এক্সপেৰিমেণ্ট হৈছে সেই এক্সপেৰিমেণ্টটো যথেষ্ট নহয় কাৰণ কিবা এটা বিদেশৰ কিবা এটা সুৰ শুনিলে ভাল লাগিলে ঘপককৈ সেই টিউনটো এটা অসমীয়া গানৰ মাজত সোমোৱাই দিলে যেনে নতুনত্ব হ'ল ভাল লাগিল মানুহে অলপ ভাল পালে সেই কথাটো ঠিক তেনেকুৱা ধৰণৰ এটা মানে উচ্চাংগ সংগীত শিকিবলৈ গ'লে যেনেকুৱা এটা জীৱনভৰ এটা তাৰ শিক্ষা লাগে বা তাৰ লগত থাকি জড়িত হৈ থাকিব লাগে তেনেকুৱা আধুনিক সংগীতৰো বস্তুটো বিভিন্ন সুৰবিলাক ষ্টাডি কৰা যথেষ্ট এখন দুখন কোনোবা এটা ভাল হঠাতে ভাল লগা মোৰ মনত সেইটোতকৈও এইটো বিচাৰি গৈ কিমান ৰকমৰ বিদেশৰ সুৰ হ'ব পাৰে কত বিভিন্ন দেশৰ বিভিন্ন সুৰ আজি আফ্ৰিকাত গ'লে আফ্ৰিকাৰ গানবিলাকৰ এটা ষ্টাইল ইউৰোপৰ এটা গানবিলাকৰ এটা ষ্টাইল মংগোলিয়ান আকৌ চীন দেশ জাপান এইবিলাকৰ এটা ষ্টাইল এইবিলাক বস্তু ভাল কৰি ষ্টাডি কৰি লোৱাৰ পিছতহে যদি আধুনিকত মানে সি মন দিয়ে তেতিয়াহ'লে সংমিশ্ৰণটো ভাল হয় গতিকে এই ইয়াত বস্তু ঠিক চাইণ্টিফিক ৱেত মানে বস্তুবিলাক হোৱা নাই আপুনি কিয় নিজকে একেবাৰে আঁতৰাই ৰাখিছে মই মানে এইটো কৰিবলৈ গ'লে মোৰ মানে এতিয়া ধৰা মোৰ মানে ধৰা এইটোতো এটা ইকনমিক প্ৰশ্ন কথা আছে ইয়াৰ লগত জড়িত মই এতিয়া সেইবিলাক মংখেদি মই যদি মই ফ্ৰী থাকিলোঁ হেঁতেন হয়তো সেইবিলাক কৰিলোহেঁতেন কিন্তু মোৰ ইনকামৰ কাৰণে মোৰ ধৰা মানে যিটো কয় মানে গান শিকাব লাগে গান শিকাবৰ কাৰণে ধৰা জ্যোতিপ্ৰসাদৰ গীত বিষ্ণুপ্ৰসাদৰ গীত এইবিলাকৰ কাৰণে ষ্টুডেণ্ট আছে ক্লাছিকেলৰ কাৰণে ষ্টুডেণ্ট আছে কিন্তু আধুনিক সংগীত শিকাম বুলি ক'লে ষ্টুডেণ্ট পোৱা নাযায় আপুনি জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ গীতৰ স্বৰলিপিৰ কামতো নিজকে আৰু অসমৰ সত্ৰীয়া সংগীত বৰগীত ইত্যাদিৰে আপুনি স্বৰলিপিৰ কামো কৰিছে এই কামটো আচলতে কষ্টকৰ এটা কাম এইটো কথা সকলোৱে জানে উচ্চাংগ সংগীতেই বোলক বা এনেকুৱা ধৰণৰ সংগীতেই বোলক ইয়াত স্বৰলিপি কৰি ইয়াক জাউতিযুগীয়া কৰি ৰাখি অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আগবঢ়াই থকাটো খুব কিন্তু এই কামটো কৰিবলৈ আপুনিনো কেনেকৈ ক'ৰ পৰা আপুনি অনুপ্ৰাণিত হৈছে জ্যোতিপ্ৰসাদৰ লগত আপুনি সংস্পৰ্শত আছিল বিষ্ণুৰাভাৰ লগত সংস্পৰ্শত আছিলে সি এই প্ৰেৰণা নে আৰু কিবা অন্য কথা আছে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰে মোৰ জীৱনৰ সঁচাকৈ এটা বৰ সাংঘাতিক প্ৰেৰণা এটা তেওঁলোক দিছে যে ইমান ওখ মানে এটা উচ্চ খাপৰ মানুহ অথচ এনেকুৱা মই এটা সাধাৰণ কলেজীয়া ল'ৰা মোৰ লগত যিটো ব্যৱহাৰ মোৰ ভিতৰত হয়তো কিবা এটা চিন্সাইটি তেওঁলোকে পাইছিল সেইখিনিয়ে তাৰ বেছিতো একো পোৱা নাই মোৰ পৰা কিন্তু তেওঁলোকে মোক যিধৰণে ব্যৱহাৰ কৰিছিল বা যিধৰণে মোৰ লগত মোক গান শিকাবলৈ যত্ন কৰিছিল সেইটো মই জীৱনত পাহৰিব নোৱাৰোঁ আৰু সেইটো মই পৰৱৰ্তী কালত আজি জ্যোতিপ্ৰসাদৰ ওচৰত জ্যোতিপ্ৰসাদৰ গীত যিটো হেৰা ৰঙে সুন্দৰভাৱে শিকাই দিছে বিষ্ণুৰাভা যেনেকৈ শিকাই দিছে
আজি অইন এজন ইয়াৰে যদি মানুহ এজন কোনোবা এজনক মই কওঁ যে মোক অমুক গানটো শিকাই দিওঁ শিকাই নিদিয়ে ভাবে যে মই বোধ কৰোঁ সেইটো কিবা মোক মানে মই বোধ কৰোঁ সেইটো লৈ এটা পইচা ঘটিম বা কিবা কৰিম মোক এইবিলাক দিগদাৰী আছে সেই মানসিক সেই ইটো লেভেলটো সেই ধৰণৰ উচ্চতাত যোৱা নাই সেইকাৰণে মোৰ সেই বস্তুটোৰ এটা শ্ৰদ্ধা থাকি গৈছে এনেবিলাকৰ মাজতে এতিয়া যিটো আমাৰ অসমীয়া সংগীতৰ আপুনি আপোনাৰ এতিয়া 81 বছৰ বয়স আপুনি জ্যোতি উচ্চাংগ সংগীতৰ লগত জড়িত হৈ থাকিলেও আধুনিক সংগীতৰ নামত কি ধৰণে আমাৰ জাতীয় কাম কাজবিলাক কি ধৰণে গৈছে আপুনি নজৰ দি আছে হয় এইবিলাকৰ পিছত আৰু নতুন যথেষ্ট ভাল ল'ৰা ছোৱালী ওলাইছেও নোলোৱা বুলিও ক'ব নোৱাৰি কিন্তু সামগ্ৰিকভাৱে সকলোবিলাক দিশ নজৰ দি পেলাই আপুনি কি লাগে অসমৰ সংগীতৰ আচলতে ভৱিষ্যতটো কি ইয়াৰ নিজস্বতাটো কিমান ওপৰলৈ যাব পাৰিব বা ই পাৰিব কথা হৈছে কি নতুন চামৰ ভিতৰত আগতকৈ এতিয়া কণ্ঠৰ চৰ্চা কৰাটো দেখিছোঁ আৰু সুৰলিত কণ্ঠৰে বহুতে গাইছে বৰ সুন্দৰ কথা হৈছে কিন্তু তেওঁলোকে আৰু গভীৰভাৱে ইয়াৰ ভিতৰত সোমাব লাগিব তেওঁলোকে ব্যৱসায়টো পোৱাৰ লগে লগে মানে তেওঁলোকৰ গভীৰত্বটো কমি গৈছে মানে এটা দুটা ছাকচেছতেই তেওঁলোকে মানে পিছত স্তব্ধ হৈ যাব পাৰে এইটো মই ভয় কৰোঁ এই আৰু বেছি গভীৰলৈ গ'লে তেতিয়াহ'লে আৰু বহু অসমৰ কাৰণে তেওঁলোকে বস্তু মানে ই কৰিব পাৰিব মানে উপহাৰ দিব পাৰিব কিন্তু কিছুমান আকস্মিকভাৱে এনেকুৱা ঘটনা ঘটিছে যে ধৰক যিসকলৰ উচ্চাংগ সংগীতৰ লগত বিশেষ সম্পৰ্ক নাই কিন্তু সুন্দৰ কণ্ঠ আৰু আধুনিক সংগীতৰ লগত খুব ভাল কাম কৰিছে এইবিলাকৰ কি হ'ব পাৰে হৈ যায় কেতিয়াবা এনেকুৱা মানে কিছুমান গান হঠাতে মানুহৰ ভাল লগা কিছুমান খুব সহজ সৰল সুৰৰ ওপৰত এই ৰিচেণ্টলি হৈছে তেনেকুৱা ঘটনা কেইবাটাও সেইবিলাক শিল্পী তেওঁলোকে সেইটো কাৰণে ভাল তেওঁলোকে লাকি তেওঁলোকে সেইটো লৈ মানে বহুত মানে গান গাব পাৰিছে মানুহে নিমন্ত্ৰণ কৰিছে মৰম পাইছে টকা পইচাও পাইছে এইটো খুব ভাল কথা সেইটো কিন্তু সেইটোৱে অকল তেওঁলোকে থাকিলে নহ'ব আৰু ডিপলি তেওঁলোকে যাব লাগিব যদি বাচি থাকিব খোজে শিল্পী হিচাপে সেইটো সেই দুটা বা তিনিটা গানৰ ছাকচেছ এই ছাকচেছ নহয় সেইটো পাব্লিকে ভাল পালে সেইকাৰণে উপহাৰ দিলে তেওঁলোকে ধন্যবাদৰ পাত্ৰ কিন্তু তেওঁলোকে গোটেই জীৱনভৰ যে সাধনা আজি বিষ্ণুৰাভা বুলি ক'লে যিটো শিল্পী বুলি ক'লে জ্যোতিপ্ৰসাদ বুলি ক'লে বা আজি আমাৰ ভূপেন হাজৰিকা বুলি ক'লে যিটো হয় সেই বস্তুটো তেওঁলোকে ই কৰিব নোৱাৰিব অৰ্জন কৰিব নোৱাৰিব গান এটা দুটা হিট কৰিব মানুহে ভাল পাব কিছু পৰিমাণে ভাল পৰিমাণে টকা পাব সেইখিনিয়ে কিন্তু আৰু ডিপলি যাব লাগিব তেওঁলোকে যদি সঁচাই গোটেই মানে শিল্পী হিচাপে যদি তেওঁলোকে ই কৰিব খোজে আৰু তেওঁলোকৰ মনত এইটো জানো মই অকল গান গোৱাটো বা এইটো পপুলাৰ হোৱাটোও অকল নহয় অসমৰ এটা মানে সংগীতত যে আমি এটা তাৰ সেইটো উন্নত কৰাৰ কাৰণে আমি যে প্ৰচেষ্টা কৰিছোঁ এই ভাৱটো থাকিব লাগিব আপুনি কেইবাখনো আপুনি এছিয়া ইউৰোপীয়ান বেলেগ বেলেগ দেশৰ কেইবাখন দেশ ঘূৰিছে আপুনি ভ্ৰমণ কৰিছে সেইবিলাকলৈ গৈ পেলাই তাৰো সংগীতৰ বিভিন্ন দিশ আপুনি চাই আহিছে আহি পেলাই আপোনাৰ মনত ইয়াত ঘূৰি আহি পেলাই আপোনাৰ নিজৰ সংগীতক লৈ কি অনুভৱ হৈছে মই সেইবিলাক দেখিছোঁ তাৰ বৈচিত্ৰ্যতা যিবিলাক মোক মুগ্ধ কৰিছে কিন্তু ইয়াত আহি মই সেই তেনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে খুব এটা সুবিধা কোনোপিনে বৰ বেছি পোৱা নাই হয়তো এনেকুৱাও হ'ব পাৰে যে অকলশৰীয়া প্ৰচেষ্টা বৰ অসুবিধাজনক ইয়াত কাৰণ ইয়াত ধন লাগে আপুনি ভাল ৰেকৰ্ডিং মেচিন লাগে ভাল এইবিলাক এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে এইবিলাক বস্তুটো আমাৰ হাতত নাই বা এইটো চৰকাৰেও আমাক যদি আজি শংকৰদেৱ কলাক্ষেত্ৰ হৈছে ইমান ডাঙৰ এটা তাতে কত মানুহৰ তাত এপইণ্টমেণ্ট হৈছে আমাৰ নিচিনা দুজন মানুহক এপইণ্টমেণ্ট দি থ'ব পাৰিলেহেঁতেন আমি এক্সপেৰিমেণ্ট কৰি থাকিব পাৰিলেহেঁতেন আজি জ্যোতিপ্ৰসাদৰ বিষ্ণুৰাভাৰ যিবিলাক আনফিনিছ বস্তুবিলাক স্বৰলিপিবিলাক আমি কৰি থাকিব পাৰিলোঁ এটা নিজৰ প্ৰচেষ্টাত কৰিছোঁ ফাইনেন্সিয়েল পাওঁ নাপাওঁ তাৰপিছত এই কত কষ্ট এইবিলাকত সেই বস্তুটো মানে সেই পৃষ্ঠপোষকতা সাংগীতিক ক্ষেত্ৰখনত কলাৰ এনেই ক'ৰবাত প্ৰাইজ দি দিছে একেলগে এটা এমাউণ্ট দি দিছে বা এখন মানপত্ৰ দি দিছে এবাৰ মাটি বিষ্ণুৰাভাৰ কিবা এটা দিৱস কৰি অমুক কৰি কিন্তু মানে সঁচাকৈ মানে প্ৰডাকশ্যন দেশৰ কাৰণে অনাৰ কাৰণে যিটো লাগে সেই বস্তুটো সেই ধৰণে কৰা নাই সেইটোৱে দিগদাৰী হৈ গৈছে আমাৰ কথা পতাৰ পৰা শেষ পৰ্যায়ত পাইছোঁ আপোনাৰ
এই ৰহস্যটো কি আপোনাৰ এতিয়া 81 বছৰ বয়স হয় মোৰ নাই 4 বছৰ নহয় মোৰ 79 মোৰ অহা বছৰ 4 হয় হ'ব 4 হ'ব হয় এই 4 বছৰ বয়সত আপুনি আপোনাৰ এই যে কণ্ঠটো অলপ আগতে আমাক গান গাই শুনাইছে নিভাজ কণ্ঠ এটা সুন্দৰকৈ আছে ভাঙি যোৱা নাই এইটো কেনেকৈ আপোনাৰ আমাৰ যিসকল মানে উঠি অহা গায়ক গায়িকা আছে যিসকল শিল্পী আছে তেওঁলোকে নিশ্চয় কথাটো জানিবলৈ ইচ্ছা কৰিব এইটো কেনেকৈ ৰাখিছে আপুনি এইটো মানে মোৰ এতিয়া মই যদিও বয়স হৈছে মোৰ এতিয়াও চৰ্চাটো আছে মানে মই গান গোৱা মোৰ চৰ্চাটো আছে বাহিৰতো গাওঁ ঘৰতো শিকাওঁ বহুতকে সেইকাৰণে এইটো থাকি গৈছে কিন্তু আৰু অলপ যদি ফ্ৰী থাকিব পাৰিলোহেঁতেন বা পৃষ্ঠপোষকতা তাত অলপ পালোহেঁতেন তেতিয়াহ'লে অকল গানৰ যিটো কণ্ঠৰ যিটো চৰ্চা বা এই এক্সপেৰিমেণ্ট কৰা যে সুৰৰ এইবিলাক কৰিব আৰু সুবিধাটো পালোহেঁতেন এতিয়া মানে নিজৰ এই বাচি থকা যিটো তাগিদা তাৰ কাৰণে ঘূৰি ফুৰোতে সেই তেনেকুৱা কিছু এইবিলাক কামৰ পৰা অলপ আঁতৰাই ৰাখিছে বা বাধ্য হৈছোঁ আঁতৰাই ৰাখিব তেনেহ'লে আপোনাৰ জীৱনত সুখ দুখটো আপুনি কেনেকৈ লৈছে সুখ দুখটো একেবাৰে মই ঠিক মানে দুখ বুলিও নাভাবোঁ এনেকুৱা হৈ গৈছে যে বহুত দুখৰ মানে পথ অতিক্ৰম কৰি আহিছোঁ তাৰ ফলত এনেকুৱা হৈছে যে সেইটো নভবা হৈ গৈছোঁ আৰু সুখ পালেও মই সুখটোক বৰ বেছি গ্ৰহণ নকৰোঁ যদি মোক মানে এটা 5 ষ্টাৰ হোটেলতো থাকিবলৈ দিয়ে মই খুব মানে সেইটো আৰামটো মই আৰাম হিচাপে নলওঁ মোৰ এই বিচনাত থকাৰ নিচিনাই লওঁ সেইকাৰণে সুখ দুখটো সমানেই গৈছে মোৰ সেইকাৰণে খুব দুখ হ'লেও মই দুখ বুলি নাভাবোঁ আৰু শান্তিটো যে খুব একেবাৰে মনত আছে সেইটোও নহয় আৰু অশান্তিও যে খুব আছে এই যে মই ক'লোঁ সুখ দুখটো নিজে সমান কৰি ল'ব পাৰিলে এইটো মানে অশান্তিও খুব বৰ বেছি পোৱা নাযায় খুব ভাল আপোনাৰ লগত এইখিনি কথা পাতি পেলাই বহুত দৰকাৰী কথা আমি জানিব পাৰিলোঁ বিশেষকৈ আপোনাৰ পিতৃ স্বনামধন্য ডাক্তৰ দীননাথ শৰ্মা যাৰ নেতৃত্বত এটা যুগৰ অসমীয়া সাহিত্যৰ ভাষা সাহিত্যৰ বুৰঞ্জীত এটা যুগৰ জন্ম হৈছিলে আবাহন যুগ বুলি যাক আমি জানো আজি নতুন চামে হয়তো সেইবিলাক বুৰঞ্জীৰ দৰে পঢ়িব লগা হৈছে সেইবিলাক কথা জানিলোঁ আৰু আপুনি এগৰাকী অসমৰ গুণী শিল্পী আমাৰ সকলোৰে আদৰৰ শিল্পী আৰু আপোনাক লৈ অসমবাসী গৌৰৱ কৰে আপোনাক আপোনাৰ সুযোগ্য পত্নী সুদক্ষিণা শৰ্মাক আমাক এইখিনি সময় দিলে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ সুদীৰ্ঘ বহু বছৰলৈ আপুনি সুন্দৰকৈ গীত গাই থাকক অসমীয়াক অসমবাসীৰ কাৰণে নতুন নতুন গীত সুৰ উপহাৰ দিয়ক তাকে কামনা কৰিছোঁ আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ আপোনালৈও আৰু ৰাইজলৈও